হেল্ল' এভৰিৱান, আজি এটা আছিলে বাৰ্থডে কেক অৰ্ডাৰ। সেয়েহে গোটেইখিনি ইনগ্ৰিডিয়েণ্ট এনেকৈ ৰেডি কৰি লৈছোঁ। ৰিফাইন, চেনি গুড়ি, ময়দা, বেকিং চ'ডা, বেকিং পাউডাৰ আৰু লগতে কণী। যদি এগলেছ কেক হয় কণীটো দিব নালাগে বাৰু। প্ৰথমে এয়া মই ৰিফাইনখিনি দি লৈছোঁ আৰু এয়া বেকিং চ'ডা আৰু বেকিং পাউডাৰ পৰিমাণ অনুসৰি দি লৈছোঁ। বেকিং চ'ডাটো বেকিং পাউডাৰৰ তুলনাত অকণমান কম পৰিমাণে দিলেই হ'ল আৰু এয়া চেনি গুড়িখিনি দি লৈ ভালকৈ মিক্স কৰি লৈছোঁ। তাৰ লগতে মই ময়দাখিনি দিয়াৰ লগে লগে মনত পৰি গ'ল, লগে লগে মই বজাৰলৈ গ'লোঁ। মানে ক্ৰীমটো আৰু ফ্লেভাৰটো শেষ হৈছিলে, সেয়েহে মই বজাৰত সেইখিনি বস্তু কিনি ল'লোঁ আৰু ডাইৰেক্ট আহিলোঁ মই বাৰ ঘৰত। মানে ব্লেণ্ডাৰ মেচিনটো বাৰ ঘৰতে ৰৈ গৈছে আৰু কাষ্টমাৰে কৈছিল যে চকলেট ফ্লেভাৰৰ বাহিৰে যিকোনো ফ্লেভাৰ দিলেই হ'ল। মোৰ ভেনিলা ফ্লেভাৰ বহুত প্ৰিয়, সেইকাৰণে মই ভেনিলা ফ্লেভাৰকৈ দি দিলোঁ আৰু এয়া ব্লেণ্ডাৰেৰে মিক্স কৰি আছোঁ এতিয়া। গোটেইখিনি এনেদৰে ব্লেণ্ডিং হোৱাৰ পিছত কেকখন বহাই দি অকণমান বাহিৰত ওলাই আহিলোঁ। এয়া আইচক্ৰীম লৈ আহিছিলোঁ, ময়ো খালোঁ, বাকো দিলোঁ, লগতে আমাৰ এয়া পিকুকো দিলোঁ। সিও আইচক্ৰীম খাই খুব ভাল পায়। কেকটোৰ সম্পূৰ্ণ ডেকৰেটিং ৰূপটো দেখিবলৈ পাব পাৰ্ট 2ত।